আছামিজ ART কিটচেনলৈ স্বাগতম। আজি মই সহজ পদ্ধতিৰে লোকেল মুৰ্গীৰ মাংস বনোৱা আপোনালোকক দেখুৱাব লৈছোঁ। তাৰ বাবে মাংস লৈছোঁ 700 গ্ৰাম। মাংসখিনি নিমখ আৰু হালধিৰে মেৰিনেট কৰি আধা ঘণ্টা সময় ৰাখি দিলোঁ। আলু 4টা কাটি ল'লোঁ। আপোনালোকে নিজৰ হিচাপত লৈ ল'ব। নহৰু 2টা, আদা 2 ইঞ্চি পেষ্ট বনাই লৈছোঁ আৰু জলকীয়া 3টা। পিঁয়াজ 3টা কাটি লৈছোঁ। এই জিৰা পাউডাৰ, এই ধনিয়া পাউডাৰ, গৰম মছলা আৰু অকণমান চিকেন মছলা ল'লোঁ। তেজপাত 2টা ল'লোঁ। এতিয়া হাই ফ্লেমত কেৰাহীটো দিলোঁ। তেলটো গৰম হ'বলৈ দিলোঁ। নিজৰ প্ৰয়োজন অনুসৰি তেলটো ল'ব। তেল গৰম হৈ গৈছে। মই এতিয়া কাটি থোৱা পিঁয়াজখিনি তেলত দিলোঁ। তেজপাত 2টা দিলোঁ। আদা নহৰুৰ পেষ্টখিনি দিলোঁ। পিঁয়াজটো কোমল হৈছে। এতিয়া মাংসখিনি দি দিলোঁ। যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব। থকা বেল আইকনটো টিপি দিব, যাতে আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই থাকিব পাৰে। জিৰা হাফ চামুচ, ধনিয়া গুড়ি হাফ চামুচ, গৰম মছলাৰ গুড়ি হাফ চামুচ, হালধি নিমখ নিজৰ হিচাপত দিব। অকণমান চিকেন মছলা, শুকান জলকীয়া পানীত ভিজাই থৈছিলোঁ, পিচি লৈ সেই 3টা দিলোঁ। মই আলুখিনি কেঁচাকৈ দিলোঁ। কোনোবাই ফ্ৰাই কৰি লৈও দিব পাৰে। ল' ফ্লেমত দি 5 মিনিটমান ঢাকি থ'লোঁ। গিলাচ গৰম পানী দিলোঁ। এতিয়া অলপ মাংসখিনি মিডিয়াম ফ্লেমত উতলিবলৈ দিলোঁ। পানী উতলিলে এতিয়া 15-20 মিনিটৰ কাৰণে ঢাকোনখন লগাই দিওঁ। লোকেল মুৰ্গীৰ মাংস বনোৱা হৈ গ'ল। মোৰতো চাই ভালে লাগিছে। আপোনালোকৰ বনাই খাই পেলাই কমেণ্টত জনাব।